এখন গাঁৱত জোনালী নামৰ এগৰাকী অতি দুখীয়া অথচ স্বাভিমানী মহিলা বাস কৰিছিল। তাইৰ মৰম লগা জীয়ৰীজনীৰ নাম আছিল মাইনু। স্বামীৰ অকাল মৃত্যুৰ পিছত ঘৰৰ সকলো দায়িত্ব জোনালীৰ মূৰত পৰিছিল। আনৰ ঘৰত কাম বন কৰি তাই কোনোমতে জীয়ৰীৰ পেট পোহাৰ লগতে পঢ়া শুনাৰ খৰচ উলিয়াইছিল। এদিন মাইনু স্কুলৰ পৰা বৰ সোনকালে ঘৰলৈ উভতি আহিল। জীয়ৰীৰ মুখখন মলিন দেখি জোনালী আচৰিত হ'ল। তাই সুধিলে, কি হ'ল আইজনী? ইমান সোনকালে স্কুলৰ পৰা কিয় গুচি আহিলি? গা পা বেয়া লাগিছে নেকি? মাইনুৱে চকুৰ পানী মচি মচি ক'লে, মা, মোক স্কুলৰ পৰা উলিয়াই দিছে। তুমি যোৱা 3 মাহে স্কুলৰ মাচুল জমা দিয়া নাই। বাইদেৱে কৈছে যে যেতিয়ালৈকে মাচুল নিদিওঁ তেতিয়ালৈকে যেন স্কুললৈ নাযাওঁ। জোনালীৰ বুকুখন চিৰিংকৈ উঠিল। তাই জীয়ৰীক সাবটি ধৰি ক'লে, মোক ক্ষমা কৰি দিবি মাজনী। মোৰ দৰিদ্ৰতাৰ বাবেই তোৰ পঢ়া শুনা বন্ধ হ'বলগীয়া হ'ল। মাইনুৱে মাকক সান্তনা দি ক'লে, ইয়াত তোমাৰ কি ভুল মা? তুমি মোৰ কাৰণে দিনে নিশাই ইমান পৰিশ্ৰম কৰা। জোনালীয়ে ক'লে, মই অহা কাইলৈকে ঘৰৰ গৰাকীৰ পৰা অলপ টকা ধাৰলৈ লৈ তোৰ মাচুলখিনি পৰিশোধ কৰি দিম। ব'ল এতিয়া ভাত খাই ল'। জোনালীয়ে কাঁহী এখনত ভাত বাঢ়ি আনি মাইনুক দিলে। মাইনুৱে সুধিলে, মা, তোমাৰ ভাত ক'ত? তুমি নোখোৱা? জোনালীয়ে হাঁহি এটা মাৰি মিছা মাতি ক'লে, মোৰ বৰ ভোক লাগিছিল মাজনী, মই আগেই খাই ললো। কিন্তু মাইনুৱে ভালদৰেই বুজি পালে যে ঘৰত যিকণ অন্ন আছিল মাকে নিজৰ ভাগটো তাইকে খুৱাই দিছে। কিছুদিন পাৰ হৈ গ'ল, কিন্তু জোনালীয়ে টকাৰ যোগাৰ কৰিব নোৱাৰিলে। মাইনুৱে ভাবিলে যে তাই হয়তো আৰু কেতিয়াও স্কুললৈ যাব নোৱাৰিব। এদিন মাইনুৱে ক'লে, মা, তুমি কামলৈ গ'লে মই ঘৰত অকলে আমনি পাওঁ। ময়ো তোমাৰ লগত যাওঁ ব'লা, কামত অলপ সহায় কৰি দিম। জোনালীয়ে অগত্যা জীয়ৰীক লগত লৈ গ'ল। জোনালীয়ে যি ঘৰত কাম কৰিছিল সেই ঘৰৰ চহকী গৃহস্থ প্ৰতিমাই সিহঁতক দেখি মুখখন কোচাই ক'লে, হেৰা জোনালী, এইজনী কোন? জোনালীয়ে নম্ৰতাৰে ক'লে, বাইদেউ, এইজনী মোৰ জীয়ৰী মাইনু। ঘৰত অকলে আছিল কাৰণে লগত লৈ আহিলোঁ। প্ৰতিমাই ক'লে, হ'ব হ'ব, এতিয়া কথা পাতি সময় নষ্ট নকৰি সোনকালে কামত লাগ। জোনালী কামত ব্যস্ত হৈ পৰিল। ইফালে মাইনুৱে তাত পৰি থকা কিতাপ এখন বুটলি লৈ চুক এটাত বহি পঢ়িবলৈ ধৰিলে। তাকে দেখি প্ৰতিমা খঙেৰে জঁপিয়াই পৰিল। হেৰা জোনালী, চা তোৰ জীয়েকে কি কৰিছে? বন কৰা মানুহৰ জীয়েকে আকৌ কিতাপ পঢ়িব লাগে নেকি? এইবোৰ পঢ়া শুনাই তাইক একো কাম নিদিয়ে। তাতকৈ ঘৰৰ কাম বন শিকা, পিছলে আনৰ ঘৰত কাম কৰিবলৈ সুবিধা হ'ব। যা, গৈ কাম কৰ। প্ৰতিমাৰ তিৰস্কাৰে জোনালীৰ বুকুত বৰকৈ আঘাত কৰিলে। ঘৰলৈ আহি তাই ঘৰৰ লক্ষ্মী আইৰ মূৰ্তিটোৰ আগত আঁঠুকাঢ়ি কান্দিবলৈ ধৰিলে। হে আই লক্ষ্মী, মই জীৱনত কাৰো একো অনিষ্ট কৰা নাই, কাৰো লগত শত্ৰুতা কৰা নাই। তথাপিও মোৰ কপালত ইমান দুখ আৰু অপমান কিয়? তেতিয়াই ঘৰৰ ভিতৰত এক অলৌকিক শক্তি বিয়পি পৰিল আৰু সাক্ষাৎ লক্ষ্মী আই প্ৰকট হৈ ক'লে,
জোনালী, তুমি ধৈৰ্য নেহেৰুৱাবা। মানুহৰ জীৱনত পৰীক্ষা আহে, কিন্তু আজি তোমাৰ সকলো কষ্টৰ অন্ত পৰিব। এই বুলি আয়ে জোনালীক এটা জিলিকি থকা যাদুৰ আঙঠি দিলে। এইটো কোনো সাধাৰণ আঙুঠি নহয়। তুমি মনতে মোক স্মৰণ কৰি এই আঙুঠিটো ঘূৰাই যি বস্তুৱে নিবিচৰা কিয় মুহূৰ্ততে লাভ কৰিবা। কিন্তু মনত ৰাখিবা, এই আঙুঠি যেন কোনো লোভী বা অসৎ মানুহৰ হাতত নপৰে। লক্ষ্মী আই অন্তৰ্ধান হোৱাৰ পাছত জোনালীয়ে আঙুঠিটো পৰীক্ষা কৰিবলৈ ঘূৰালে আৰু সুস্বাদু খাদ্যৰ কামনা কৰিলে। লগে লগে মেজখন নানা ধৰণৰ সুস্বাদু ব্যঞ্জনেৰে ভৰি পৰিল। মাক জীয়েক দুয়ো বহুত দিনৰ মূৰত পেট ভৰাই এসাঁজ খালে। পিছদিনা আঙুঠিৰ সহায়ত টকাৰ যোগাৰ কৰি জোনালীয়ে মাইনুৰ স্কুলৰ মাচুলখিনিও জমা দিলে আৰু মাইনু আকৌ স্কুললৈ যাবলৈ ধৰিলে। আঙুঠিটোৰ সহায়ত জোনালীৰ দৰিদ্ৰতা দূৰ হ'ল। তাই নিজৰ বাবে বহুতো গাই গৰু কিনিলে আৰু গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিলে। লাহে লাহে তাই স্বাৱলম্বী হৈ পৰিল। আৰু নিজৰ ধনেৰে গাঁৱৰ আন দৰিদ্ৰ লোককো সহায় কৰিবলৈ ধৰিলে। জোনালীৰ এই পৰিৱৰ্তন দেখি ওচৰ চুবুৰীয়া দুই জা-জুৱলী নীলা আৰু মীনা ঈৰ্ষাত জ্বলিবলৈ ধৰিলে। সিহঁতে ভাবিলে, কালিলৈকে খাবলৈ নোপোৱা জোনালীজনী ইমান চহকী কেনেকে হ'ল? ইয়াৰ ৰহস্য জানিবই লাগিব। দুয়োজনীয়ে জোনালীৰ ঘৰত চকু ৰাখিবলৈ ধৰিলে। আৰু এদিন সিহঁতে জোনালীক যাদুৰ আঙুঠিটো ব্যৱহাৰ কৰা দেখিলে। সুযোগ বুজি এদিন নীলাই জোনালীৰ ঘৰত সোমাই আঙুঠিটো মনে মনে চুৰ কৰি লৈ আহিল। নীলাই দৌৰি গৈ মীনাক ক'লে, চোৱা বাইদেউ, মোৰ হাতত কি আছে? এইটো সেই যাদুৰ আঙুঠি যাৰ বাবে জোনালী চহকী হৈছে। মীনাই ক'লে, আঙুঠিটো সোনকালে মোক দিয়া, মই প্ৰথমে মোৰ বাবে গহনা খোজো। নীলাই ক'লে, কেতিয়াও নহয়, মই চুৰ কৰি আনিছো, প্ৰথমে মইহে ব্যৱহাৰ কৰিম। এই লৈ দুই জা-জুৱলীৰ মাজত প্ৰচণ্ড কাজিয়া লাগিল। কথা গৈ মাৰপিটলৈ ৰূপান্তৰিত হ'ল। দুয়োজনীয়ে ইজনীয়ে সিজনীক ইমান প্ৰহাৰ কৰিলে যে দুয়োৰে শৰীৰ ক্ষতবিক্ষত হ'ল। আৰু দুয়োজনী মাটিত অচেতন হৈ পৰি ৰ'ল। ইফালে আঙুঠিটো হেৰুৱাই জোনালী বৰ চিন্তিত হৈ পৰিছিল। তাই বিচাৰি বিচাৰি ওলাই যাওঁতে ঘৰৰ কাষতে নীলা আৰু মীনাক অচেতন হৈ পৰি থকা দেখিলে। তাই ওচৰলৈ গৈ দেখিলে যে নীলাৰ মুঠিত তাইৰ হেৰুৱা আঙুঠিটো আছে। জোনালীয়ে গোটেই ঘটনাটো বুজি পালে। তাই মনতে ভাবিলে, এই আঙুঠিৰ লোভৰ বাবেই আজিলৈকে ইমান মিল থকা দুই জা-জুৱলী ইজনীয়ে সিজনীৰ শত্ৰু হৈ পৰিল। এই আঙুঠিটো যদি পৃথিৱীত থাকে, তেন্তে ভৱিষ্যতে ইয়াক পাবলৈ মানুহে ইজনে সিজনক হত্যাও কৰিব পাৰে। এই লোভে সমাজ ধ্বংস কৰিব। জোনালীয়ে নীলাৰ হাতৰ পৰা আঙুঠিটো ল'লে আৰু পোনছাতে গৈ গাঁৱৰ কাষৰ গভীৰ নদীখনৰ বুকুত দলিয়াই দিলে, যাতে কোনেও কেতিয়াও সেই আঙুঠি বিচাৰি নাপায়। আঙুঠিটো যোৱাৰ পিছত জোনালীৰ মনলৈ প্ৰশান্তি আহিল। তাই আকৌ নিজৰ পৰিশ্ৰমেৰে গাই গৰুৰ যত্ন ল'বলৈ ধৰিলে। গাখীৰ বিক্ৰী কৰিলে আৰু জীয়ৰী মাইনুক
ভালদৰে পঢ়ুৱাই নিজৰ পৰিয়ালৰ সৈতে সুখে শান্তিৰে দিন কটাবলৈ ধৰিলে।